কচু হৈ যাব ইমানখিনি এতিয়া ঢেকীয়া বুটলিম বহুতখিনি পালোঁ এয়া আমাৰ কচু পিটিকাৰ কাৰণে নহয় মিৰিকা বিলাহী কণ বিলাহীও আছে এটা দুটা তাৰপিছত কচু থুৰি জলকীয়া নহৰু আদা এনেকৈ কৰি দি পিনি পাতত দিম আৰু এয়া ভেকুৰী ভাতৰ লগত খাবলৈ আৰু এইখিনি হৈছে ঢেকীয়া আমি পালোঁ ঢেকীয়াখিনি আমি সৰু মাছৰ লগত ধুনীয়াকৈ ভাজি বনাম কলপাত নিমখ দিলোঁ তাৰপিছত ৰচুন দিলোঁ কণ মিৰিকা বিলাহী কণ বিলাহী মিক্স আৰু কচু এনেকৈ কাটি এতিয়া এনেদৰে কলপাতখন অকণমান মানে জুইত এনেকৈ দেয়াই লৈছোঁ যাতে কলপাতখন ফাটি নাযায় তাৰপিছত এয়া দাদাই ধুনীয়াকৈ একদম টোপোলা বান্ধি দিছে তাঁৰ এডালো দি দিছে যাতে উলিয়াব টাইমত মানে সুবিধা হয় আৰু উলিয়াবলৈ এতিয়া এনেদৰে খেৰৰ জুমুঠি এটা বনাই তাৰ ভিতৰত টোপোলাটো ভৰাই দিলোঁ আকৌ এনেকুৱা তাঁৰ এডাল লৈ মানে খেৰখিনি বান্ধি দিছোঁ আৰু এয়া জ্বলাই দিছোঁ এতিয়া এইখিনি তাৰ মানে খেৰটো তেতিয়া সোনকালে জ্বলি শেষ হৈ নাযায় তাৰ ভিতৰত যোনখিনি কচু মানে পিটিকা ভৰাই থোৱা আছে সেইখিনি ভাপতে সিজি থাকিব পিটিকা বনোৱা মেইন মানুহ এতিয়া এয়া চক তাঁৰডাল দিয়াৰ কাৰণে মানে কচুখিনি উলিয়াই আনিবলৈ কিমান সুবিধা হৈছে এনেদৰে তাঁৰডাল গাঁঠি মাৰি ল'লে পাছত জুইৰ পৰা উলিয়াই আনিবলৈ সুবিধা হয় আৰু তাৰপাছত এতিয়া ধুনীয়াকৈ তাঁৰডাল খুলি ভিতৰত থকা কচুখিনি এতিয়া মই আপোনালোকক দেখাম কিমান ধুনীয়াকৈ সিজিছে চাব লাহে লাহে এনেদৰে কলপাতৰ নোৰাটো খুলি তাৰ ভিতৰত থকা এয়া দেখিছেনে কচুখিনি কিমান ধুনীয়াকৈ সিজি গৈছে ভাপতে আৰু কচু পিটিকাৰ লগত আজি দুপৰীয়া সাজত আৰু কি খাইছিলোঁ সেইখিনিও আপোনালোকক অলপ দেখাই দিওঁ বলক এয়া হৈছে বৰিয়লা মাছ ফ্ৰাই এয়া পিঁয়াজ দি বৰিয়লা মাছৰ ভাজি তাৰপিছত এয়া হৈছে কচু কণ বিলাহী এনেকৈ পুৰিছিলোঁ যে পিটিকা সেয়া আৰু এয়া হৈছে ঢেকীয়া আৰু সৰু মাছৰ ভাজি আৰু এয়া ভেকুৰী বইল ভাত আৰু এয়া হৈছে সৰু মানিমুনি আৰু বৰ মানিমুনি মিক্স মানে বন শাকৰ দাইল আৰু লগত মাগুৰ মাছ